এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ খটখটিত ভয়ংকৰ অগ্নিকাণ্ড লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ভস্মীভূত জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ খটখটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ভস্মীভূত বুধবাৰে সন্ধিয়া প্ৰায় 6 বজাত খটখটি থানা এলেকাৰ গৌতম বস্তিৰ চাৰিআলিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড অৰূপ দাস নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয় অগ্নিকাণ্ডত অৰূপ দাসৰ থকা ঘৰ আৰু লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ভস্মীভূত হয় লগতে এখন বলেৰ' পিকআপ বাহনৰ আংশিক ক্ষয়ক্ষতি হয় বুলি জানিব পৰা গৈছে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম আৰু থানাৰ ষ্টাফৰ লগতে অসম আৰু নাগালেণ্ডৰ অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰাৰ ফলত জুই অইন ঠাইলৈ সম্প্ৰসাৰণ হোৱাৰ পৰা কথমপি ৰক্ষা পৰে বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই খটখটিৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট পাব্লিক টিভি অসম